নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, যদি আপুনি PM কিষাণ হিতাধিকাৰী হয় তেন্তে আপোনালৈ এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। এই আঁচনিৰ অধীনত দেশৰ কৃষকসকলে প্ৰতি বছৰে ৬,০০০ টকাকৈ সাহায্য লাভ কৰে। এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত DBT মাধ্যমেৰে জমা কৰা হয়। এতিয়ালৈকে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ ১৯টা কিস্তি মুকলি কৰা হৈছে। বৰ্তমান কৃষকসকলে ২০ নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কিন্তু ২০ নম্বৰ কিস্তিৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈছে। এতিয়াৰে পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণ হিতাধিকাৰীসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সেয়েহে PM কিষাণ হিতাধিকাৰীসকলে অনতিপলমে নিজৰ নামত থকা কৃষিভূমিৰ জমাবন্দী, আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত ফোন নম্বৰৰ সৈতে স্থানীয় CSCলৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে কেৱল নিজৰ নামত মাটি থকা PM কিষাণ লাভ কৰা খেতিয়কসকলেহে পঞ্জীয়ন কৰিব পাৰিব। উদাহৰণস্বৰূপে কোনোবা খেতিয়কে যদি দেউতাকৰ মাটিৰ প্ৰমাণপত্ৰ দি PM কিষাণ পাইছে, তেখেতৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিব। কৃষক পঞ্জীয়ন কৰাৰ বাবে যাৱতীয় নথিপত্ৰসমূহ হ'ল আধাৰ কাৰ্ড, জমাবন্দী কপি, আধাৰ কাৰ্ড, সংলগ্ন মোবাইল নম্বৰ। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।